নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব যে এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ আপোনালোকে ফটোখন যদি বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব বিচাৰে এনেকুৱা কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে জাষ্ট ওৱান ক্লিকতে কৰিব পাৰিব আৰু আজি তাৰ ওপৰতে গোটেই ভিডিঅ'টো হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত যাব গৈ কিনে আপোনালোকে চাৰ্চ কৰিব ফটো ৰুম তাৰপিছত এইটো যে এপ্লিকেশ্যন আহিছে ছেকেণ্ডত অ'পেন বুলি আহিছে যিটো ফটো ৰুম AI ফটো এডিটৰ এই যেটো এপ্লিকেশ্যন আছে আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব আৰু এইটো গোটেই ফ্ৰী হয় আৰু ইয়াত কোনো ৱাটাৰমাৰ্ক কোনো ধৰণৰ আপোনালোকক দেখিবলৈ নেপায় এইটো অপেন কৰাৰ পিছত আপোনালোকে ষ্টাৰ্ট ফ্ৰম ফটো যেটো আছে তাতে আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ হিচাপৰ যিখন ফটো আছে সেই ফটোখন ধুনীয়াকৈ সিলেক্ট কৰি ল'ব সো গাইস মই এখন ফটো সিলেক্ট কৰি ললো তাৰ পিছত অটোমেটিক গোটেই বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি দিব এই এপ্লিকেশ্যনটোৱে আৰু ইয়াত কোনো এড নাহে আৰু কোনো ৱাটাৰমাৰ্ক নাহে তাৰপিছত আপোনালোকে ওপৰত যে আছে 3 নম্বৰটো ট্ৰান্সপেৰেন্ট এইটোত আহিব আহি কিনে এবাৰ তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে কোড ক্লিক কৰিব যেটো পাৰসন বুলি আছে এই পাৰসন যেটো আছে পাৰসন ইয়াতে আপোনালোকে সিম্পলি ক্লিক কৰি দিব ঠিক আছে ক্লিক কৰাৰ পিছত আপোনালোকে অলপ তললৈ আহিব আৰু তললৈ অহাৰ পিছত আপোনালোকে পাব এটা এডজাষ্টমেন্ট বুলি পাব এইটো যেটো আছে এডজাষ্ট এইটোত ক্লিক কৰি দিব যেটো আছে 4 নম্বৰটো এডজাষ্ট বুলি এইটো আপোনালোকে ইয়াতে ধুনীয়াকৈ ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ব্ৰাইটনেছ তাৰপিছত ৱাৰ্মথ কন্ট্ৰাষ্ট স্যাচুৰেশ্যন হাইলাইট লো লাইটস হিউজ অকুপাসিটি ব্ৰাইটনেছ গোটেইখিনি আপোনালোকে ইয়াতে কন্ট্ৰোল কৰিব পাৰিব মই যি আপোনালোকক টিক কৰি দি আছো ইয়াতে আপোনালোকে ধুনীয়াকৈ গোটেইখিনি বস্তু ইয়াতে কন্ট্ৰোল কৰিব পাৰিব আপোনালোকৰ যেনেকুৱা লাগে আৰু যেনেকুৱা কালাৰ গ্ৰেডিং লাগে যি লাগে ইয়াতে আপোনালোকে ধুনীয়াকৈ গোটেইখিনি কালাৰ হাইলাইট স্যাচুৰেশ্যন ব্ৰাইটনেছ গোটেইখিনি ইয়াতে সেট কৰিব পাৰিব আৰু এটো সম্পূৰ্ণ ফ্ৰী হয় ইয়াতে কোনো ধৰণৰ আপোনালোকে পইচা দিব নালাগে ঠিক আছে তাৰপিছত এইটো আপোনালোকে ধুনীয়াকৈ কৰি ল'ব এটা মই কন্ট্ৰাষ্টটো অলপ এনে চাই লৈছো আপোনালোকক দেখাই আছে এক্সাম্পলৰ কাৰণে এনেকৈ তাৰপিছত সিচুৱেশ্যনটো আপোনালোকক যিমান লাগে একদম কমালে কমাব পাৰে বেছি কৰিলে বেছি কৰিব পাৰে তাৰপিছত আপোনালোকৰ হাইলাইটটো আছে এই হাইলাইটটো আপোনালোকে এনেকৈ কমাব বেছি কৰিব পাৰে তাৰপিছত আছে আপোনালোকৰ লো লাইট আপোনালোকৰ যেনেকুৱা ধৰণৰ লাগে সেই হিচাপত আপোনালোকে হিউজ অকুপাসিটি গোটেইখিনি এডজাষ্ট কৰি মিলাই ল'ব ইয়াতে এডজাষ্টৰ মেইন হেৰিটো হৈছে এইটোৱে যে আপোনালোকে ইয়াতে ধুনীয়াকৈ যিকোনো ধৰণৰ ফটোখনৰ যদি আপোনালোকৰ কালাৰটো অলপ কমি থাকে ইয়াতে কালাৰটো কৰিব পাৰিব কালাৰ গ্ৰেডিং যেটো ফিচাৰ্স আছে ইয়াতে ধুনীয়াকৈ দি দিছে ঠিক আছে তাৰপিছত আপোনালোকে এইখিনি কৰাৰ পিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ হৈ গ'ল এতিয়া মই ধুনীয়াকৈ সিচুৱেশ্যনটো অলপ মিলাই লৈছো যাতে এই ফটোখন পুৰা ৰিয়েলিস্টিক লাগে তাৰপিছত ওপৰত যেটো শেয়াৰ অপচন আছে শেয়াৰ অপচনত যাব গৈ কিনে যেটো আছে সেভ টু গেলাৰী ধুনীয়াকৈ আপোনালোকে ইয়াতে ক্লিক কৰি দিব যেটো সেভ টু গেলাৰী আছে তেতিয়া আপোনালোকৰ ফটোখন PNG-টো গেলাৰীত ধুনীয়াকৈ সেভ হৈ যাব মোবাইলৰ ঠিক আছে এটো হৈ গ'ল হৈ যাওক এতিয়া আপোনালোকে পিক্সআৰ্ট এপ্লিকেশ্যনটো ওপেন কৰিব প্লাস আইকনত যাব গৈ কিনে আপোনালোকে বেকগ্ৰাউণ্ডত যাব যিকোনো ধৰণৰ বেকগ্ৰাউণ্ড আপোনালোকৰ এক্সাম্পলৰ কাৰণে দেখুৱাই আছো ইয়াতে ক্লিক কৰি দিব তাৰপিছত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইন্টাৰফেস আহিব ঠিক আছে এনেকুৱা ইন্টাৰফেসটো অহাৰ পিছত আপোনালোকে ইয়াতে ধুনীয়াকৈ কিছুমান বস্তু ইয়াতে এড কৰিব পাৰিব ধুনীয়াকৈ আপোনালোকৰ হিচাপত আৰু যেনেকৈ লাগে সো মই এখন লৈ লৈছো এনে আপোনালোকৰ এক্সাম্পলৰ কাৰণে দেখুৱাই আছো যে মই ইয়াৰ ভিতৰত ধুনীয়াকৈ এডজাষ্ট কৰি বহুৱাই দিম ঠিক আছে এতিয়া এডজাষ্ট কৰি বহুৱাবলৈ হলে মই ফটোখন অলপ ডাঙৰ সাইজটো ইয়াৰ মিলাই লৈছো লৈ কিনে আপোনালোকে ক'ত যাব এই ওপৰত যে আছে ইৰেজ অপচনটো ওপৰত একদম ওপৰত এইটো ইৰেজ অপচন ইয়াতে এবাৰ ক্লিক কৰি দিব ঠিক আছে হৈ গ'ল ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ 3 নম্বৰ যেটো ইৰেজ আছে 3 নম্বৰ ইৰেজটোত এইটোত ক্লিক কৰি দিব ঠিক আছে ইৰেজটোত ক্লিক কৰিলে তাৰ পিছত আপোনালোকে ব্ৰাছৰ যেটো সাইজ আছে অকুপাসিটি আছে হাৰ্ডনেছ আছে গোটেইখিনি আপোনালোকে ইয়াতে এডজাষ্ট কৰিব পাৰে কম বেছি কৰি ল'ব পাৰে ঠিক আছে হৈ গ'ল কম বেছি কৰাৰ পিছত আপোনালোকে ইয়াতে ধুনীয়াকৈ ফটোখন মচি দিব তলৰ পৰা পুৰা ৰিয়েলিস্টিক লাগিব আৰু দেখিবলৈ পুৰা ফটোখন যে একদম অৰিজিনাল যেন লাগিব সো গাইস এনেকুৱা ধৰণে আপোনালোকে যিকোনো ধৰণৰ ফটো এখনৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব পাৰিব আৰু ৰিমুভ কৰি যদি আপোনালোকক কিছুমান অংশ কাটি দিব বিচাৰে ইয়াতে আহি ইৰেজত ধুনীয়াকৈ পিক্সআৰ্টত কৰি ল'ব পাৰে ধন্যবাদ বন্ধুসকল